মই এতিয়া আছোঁ কলিতাছ কেফে। আপোনালোকক অকণমান ভিউটো দেখাই দিওঁ। মই ইয়াতে খাবলৈ অহা নাই, মই পেকিং কৰি নিবলৈ আহিছিলোঁ। Like a bird on a tree, I'm just sitting here. I got time, it's clear to see. এয়া কলিতাছ কেফে বহুত ফেমাছ হয় গুৱাহাটীৰে। মই আগতে কেতিয়াও অহা নাই। ভিতৰতো আছে, ইফালে ভিতৰত যাব পাৰি। আৰু মই বাহিৰত নন টাইপৰ বনোৱা আছে, তাতে বহি আছোঁ এতিয়া। আৰু ইফালে ৰাস্তাত গাড়ী গৈ আছে। এইটো মেইন ৰোড হয়, গণেশগুৰিৰ ওচৰতে 6 মাইলত। মই আপোনালোকক ছাৰপ্ৰাইজ এটা দিব গৈ আছোঁ। মোৰ লগত কোন আছে চাওক। হাই, সকলোকে পূজাৰ মৰম দিছোঁ। আৰু মোৰ পূজা চোৱা নহ'লে বাৰু, মোৰ ভাইৰেল ফেব্ৰুৱাৰী পালে, ঘৰতে আছিলোঁ। আজি ওলাই আহিছোঁ আৰু পৰিষ্কাৰত পালোঁ হঠাতে। তাই চেনেলৰ কথা কৈছে, আন্তৰিক শুভকামনা জনাইছোঁ। মোৰ মাতটো ভাগি আছে, বেছি কথা নকওঁ কাৰণে। চ' মোৰ আন্তৰিক শুভকামনা থাকিল আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি চাই থাকিব। থেংক ইউ ছ' মাছ কুৰিন্দা। মই কিমান এক্সাইটেড মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ এইটো মুহূৰ্তত। ময়ো যিহেতু বি বৰুৱা কলেজৰ আছিলোঁ আৰু জুবিন দাও বি বৰুৱাৰ হয়, গতিকে এটা চেল্ফি থাকেই। আৰু জুবিন দা যিহেতু যোৰহাটৰে হয়, ময়ো যোৰহাটতে থাকোঁ। সেইটো চান্সতে জুবিন দাক কটাই ল'লোঁ আৰু। এনিৱেজ, এইখিনিয়ে আছিলে মোৰ। আশা কৰিছোঁ আপোনালোকে জুবিন দাক দেখি মোৰ চেনেলৰ থ্ৰু ভাল পালে। চ' বন্ধুসকল, আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে গম পালে যে আমাৰ সকলোৰে মৰমৰ আদৰৰ হাৰ্টথ্ৰব জুবিন দা বৰ্তমান অসুস্থ হৈ আছে। আৰু মই বিচাৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, ইমানেই শ্বেয়াৰ কৰক যাতে তেওঁৰ সকলো ফেনে গম পাওক যে তেওঁ বৰ্তমান অসুস্থ হৈ আছে। আৰু সকলোৱে যাতে তেওঁৰ সোনকালে সুস্থ হৈ উঠক তাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰে। আৰু ময়ো মোৰ এই ভিডিঅ'টোৰ জৰিয়তে জুবিন দাক ক'ব বিচাৰিছোঁ যে জুবিন দা, যদিহে আপুনি মোৰ বৰ্তমান এই ভিডিঅ'টো চাই আছে, আপুনি সোনকালে সুস্থ হৈ উঠক। আপোনাক আমি বহুত বেছি ভাল পাওঁ, বহুত বেছি। গতিকে আপুনি অসুস্থ হৈ থাকিলে আমাৰ সকলোৰে অন্তৰে কান্দি উঠে। গেট ৱেল চুন জুবিন দা।